আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডি একা একাডেমীলৈ। আজি লৈ আহিছো আপোনালোকৰ বাবে এটা ভাল খবৰ। আৰু এই ভাল খবৰটোনো কি আৰু এই ভাল খবৰটোৰ বাবে আপোনালোকে কি কৰিব লাগিব এই সকলোবোৰ জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। কিন্তু যদি এতিয়ালৈকে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ভাৰতীয় সংবিধানৰ ৫মৰ পৰা ৮ম নম্বৰ অনুচ্ছেদত সংজ্ঞায়িত কৰা অনুসৰি ভাৰতীয় নাগৰিকক অসম চৰকাৰৰ অধীনত তলত উল্লেখ কৰা পদসমূহৰ বাবে এপ্লিকেশ্যন ইনভাইট কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। নেম অফ দ্য পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ under Joint Cadre of Public Works Roads Department and Public Works Department. Number of post 80. Reservation of post. Open category 44. তাৰে ভিতৰত মহিলাৰ বাবে সংৰক্ষিত হৈ আছে 13টা পোষ্ট। OBCৰ বাবে টোটেল পোষ্ট 25টা আৰু তাৰে ভিতৰত মহিলাৰ বাবে সংৰক্ষিত হৈ আছে 8টাকৈ পোষ্ট। OBC, MOBC, T ট্ৰাইবছৰ বাবে ৰিজাৰ্ভ হৈ আছে এটা পোষ্ট। শিডিউল কাষ্টৰ বাবে ৰিজাৰ্ভ হৈ আছে এটা পোষ্ট। শিডিউল ট্ৰাইব প্লেইনছৰ বাবে ৰিজাৰ্ভ হৈ আছে 5টা পোষ্ট। তাৰে ভিতৰত মহিলাৰ বাবে সংৰক্ষিত হৈ আছে 2টা পোষ্ট। শিডিউল ট্ৰাইব হিলছৰ বাবে ৰিজাৰ্ভ হৈ আছে 4টা পোষ্ট। তাৰে ভিতৰত মহিলাৰ বাবে সংৰক্ষিত হৈ আছে এটা পোষ্ট। টোটেল পোষ্ট হল 80টা আৰু মহিলাৰ বাবে সংৰক্ষিত হৈ আছে 24টা পোষ্ট। ইয়াৰে ভিতৰত ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেন 3 পোষ্ট এণ্ড পাৰ্সন উইথ ডিসেবিলিটিজ 5 পোষ্ট। আশা কৰোঁ ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব। লগতে আপোনালোকক জনাও যে এই পোষ্টৰ পে স্কেল হ'ব 14,000ৰ পৰা 60,500, গ্ৰেড পে হ'ব 8,700 আৰু পে বেণ্ড হ'ব 2। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।